আজিকালি আমি বজাৰত গ'লে বজাৰত কেৱল সাৰ দিয়া পেষ্টিচাইড দিয়া এনেকুৱা ধৰণৰ বস্তুবিলাকে আমি কিনিবলৈ পাওঁ আৰু সেয়া বস্তু খালে আমাৰ কি অৱস্থা হয় আমি চবৰে নিশ্চয় অভিজ্ঞতা আছে বজাৰৰ পৰা বন্ধাকবি কিনি খাব নোৱাৰি একেদিনাই ডাঙৰ হৈ যায় লাওতে কিনি খাব নোৱাৰি একেদিনাই ডাঙৰ হৈ যায় গতিকে এইবিলাক অসুবিধাই আমাৰ শৰীৰটোৰ নানান ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে বেমাৰ আজাৰ সৃষ্টি কৰে গতিকে তেনেধৰণে মানে কৃত্ৰিমভাৱে বস্তু নকৰাকৈ সহজে জৈৱিক সাৰ প্ৰয়োগ কৰি আৰু কীট পতংগই নোখোৱাকৈ কেনেকৈ কৰিব পাৰি মই তাৰ ছিষ্টেম এটা মই দেখুৱাব বিচাৰিছোঁ এতিয়া মই এয়া নহৰু কৰিছোঁ এইটো এই ডাঙৰ ডাঙৰ যিটো নহৰু এইটো মই পৰীক্ষামূলক হিচাপেহে কৈছোঁ আমাৰ ইয়াত হয় নে নহয় দেখি পাইছোঁ যে হ'ব যেন লাগিছে এনেকৈ নহৰু কৰিছোঁ আৰু এইফালে মই দেখুৱাম মানে পিঁয়াজ কৰিছোঁ কেলৈ মই তাক কথাটো কৈছোঁ ইয়াতো এইবাৰতো আমাৰ বজাৰত 100 টকাৰ ওপৰত মানে পিঁয়াজৰ দাম বাঢ়িছে গতিকে সেই সময়ছোৱাত পিঁয়াজ যাতে দামত কিনি খাব নালাগে বজাৰৰ পৰা সৰু সৰু পিঁয়াজ অকণমান কমটি দামতে কিনি আনি এনেকৈ ৰুই দিলে যে দামত কিনি খোৱাতকৈ সেই খুব পটককৈ পিঁয়াজখিনি পটককৈ ডাঙৰ হৈ যায় পটককৈ গজালি মেলি যায় আৰু সেই পিঁয়াজখিনি পাত হিচাপে খাব পাৰি আৰু এয়া পিঁয়াজ খাই খাই মানে পাতখিনি খাই খাই হেৰিয়ে হৈ গ'লগৈ এইখিনি পুৰণা হৈ গ'লগৈ গতিকে এয়া ফুলো মেলিছে এনেকৈ পিঁয়াজৰ যিটো স্কাৰচিটি পিঁয়াজৰ যিটো অভাৱ এনেকৈ পাত পিঁয়াজৰ সহায়ে মানে সহজে পূৰণ কৰিব পাৰি বৰ বেছি কৰিব নালাগে 1 কেজিমান পিঁয়াজ কিনি আনি কৰিলে পিঁয়াজৰ অভাৱটো পূৰ হৈ থাকে গতিকে কেনেকৈ কৰিব পাৰি সেই কথাটো মই দিছোঁ তাৰপিছত আৰু এটা মই প্ৰচেষ্টা কৈছোঁ যে এই আমাৰ ঘৰবিলাকৰ যিবোৰ পেলনীয়া পাত্ৰ পেলনীয়া পাত্ৰবোৰ পেলাই দিব নালাগে এতিয়া একেবাৰে ভাগি ছিগি গ'লে সেইটো বেলেগ কথা এইটো এতিয়া মই ভাগি ছিগি গৈছে কিন্তু পেলাই দিবলগীয়া অৱস্থাত নাই মই ভাবিলোঁ যে এই বোম্বাই আলুগুটি কেইটামান লৈ আহোঁ ঘৰত খাওঁতে যিটো মানে পেলনীয়া হৈছে সেই তেনেকুৱা আলুগুটিখিনি ইয়াত মই দিলোঁ গোবৰ চোবৰ দি পেলাই মাটিত দি দিলোঁ ইয়াত মই এতিয়া এদিনৰ আলুগুটি ওলাব গতিকে এনেধৰণৰ পাত্ৰবোৰ ব্যৱহাৰ কৰিও মানে তাক কিবা এটা নহয় কিবা এটা তাত উৎপাদন কৰাৰ ব্যৱস্থা কৰিব পাৰি গতিকে সেইবিলাকৰ প্ৰতি প্ৰত্যেকে যদি সচেতন হয় প্ৰত্যেক মানুহজনী সচেতন হ'লে কিবা এটা নহয় কিবা অভাৱ এটা পূৰ হৈ থাকিব গতিকে এইবিলাক পটককৈ পেলাই নিদি তাক এবাৰ হ'লেও ইউজ কৰিব হ'লে মই সকলোকে অনুৰোধ কৰিলোঁ যাতে আমাৰ বজাৰখনত সামগ্ৰিকভাৱে বস্তুবিলাকৰ অলপ নহয় অলপ উৎপাদনৰ ক্ষেত্ৰত সহায় হয় একো কষ্ট হোৱা নাই অকণমান সময় কাম কৰোঁ কাম কৰিলে এইখিনি হৈ যায় গতিকে বেছি কষ্ট নকৰিলেও এইবিলাক মানে ঘৰৰ শাক পাচলি ঘৰতে উৎপাদন কৰি খাব পাৰি আপোনালোকে এনেকৈ প্ৰচেছ কৰিলে অন্ততঃ বজাৰৰ পৰা মানে সাৰ দিয়া মানে পেষ্টিচাইড দিয়া এনেকুৱা ধৰণৰ বস্তুবিলাক নোখোৱাকৈ আপোনালোকে ৰক্ষা কৰিব পাৰে নিজৰ স্বাস্থ্যটো অটুট ৰাখিব পাৰে অতি কম মাটিত বিভিন্ন ধৰণৰ শাক পাচলি কৰি নিজৰ ঘৰতে বজাৰৰ পৰা বস্তু নিকিনাকৈ খাব পাৰি তাৰ কিছুমান মই পদ্ধতি আপোনালোকক দেখুৱাব খুজিছোঁ প্ৰথমতে মই আপোনালোকক দেখুৱাওঁ এটা পদ্ধতি চাওক কেনেকৈ দুটা একেলগে হৈছে এয়া মই গাজৰ প্লট কৰি লৈছোঁ চব এটাখিনি সৰু সৰু প্লট কৰি ল'ব যিটো আপোনাৰ দৰকাৰ হয় খাবলৈ যিমানকণ মাটি শাক পাচলি সিঁচিলে হ'ব সিমানকণেই উলিয়াই লওক নহ'লে বিভিন্ন ধৰণৰ শাক পাচলি কৰিবলৈ মাটি নাথাকিব নহয় যিমানটো দৰকাৰ হয় সিমানটোৱেই উলিয়াই এটা প্লট কৰি লওক চাৰিওফালে ধুনীয়াকৈ মই দেখুৱাই দিছোঁ নহয় এনেকুৱাকৈ খান্দি পেলাই মাটিটো উঠাই দিলে মানে মাটিটো উঠাই দিয়াৰ অৰ্থ হ'ল তাত নতুন মাটিটো পৰিলে শস্যটো বেছি ভাল হয় সেইকাৰণে নতুন মাটিটো পৰিব লাগে তলৰ পৰা তাৰপিছত এতিয়া মই গাজৰ সিঁচিলোঁ এয়া লগতে জিলমিল 2-এজোপাও সিঁচি দিছোঁ জিলমিলৰ গুটি মই ৰাখি থওঁ সিঁচি দিওঁ যাতে গাজৰখিনি মাজত থাকিব আৰু বাৰু কাষলৈ আনিব নালাগে কাৰণ কাষত সাধাৰণতে বন চন গজি যায় সেইকাৰণে কাষত মানে অন্য কিবা এটা কৰিব পাৰিলে বেছি ভাল হয় মই এই ফেঞ্চ পিন দিছোঁ এয়া এইবিলাক ফেঞ্চ পিন দিছোঁ এতিয়া কাঠটোও পৰি গ'ল মাটিখিনি কাঠটোও পৰি গ'ল আৰু মাজৰখিনি মাটিও আমাৰ পৰি গ'ল মাজৰখিনিৰ পৰা গাজৰ পাম কাষৰ পৰা আমি ফেঞ্চ পিন পাম গতিকে এইটো কাম এনেকৈ কৰিলোঁ ঠিক তেনেকৈ আকৌ এয়া মই ওলকবি কৰিছোঁ এইখিনি ওলকবি কৰিছোঁ সেই একেধৰণে মাজে মাজে এটা ল'ৰ দি পেলাই এটা
মানে বৰ বহলকৈ কৰিব নালাগে, কেলেনো মাজত সোমাব লাগিব, পানী চানী দিবলৈ সোমাব লাগিব, সেইকাৰণে বৰ বহল কৰি ল'লে বেয়া হ'ব। সেইকাৰণে এনেকৈ ঠেক কৰি লৈ পুলিবিলাক কৰিব লাগে। তাৰপিছত পুলিবিলাক ৰুব লাগে। ৰোৱাৰ ঠিক পিছদিনাখনৰ পৰাই এই গোবৰটো, মানে এয়া মোৰ গোবৰ, এই গোবৰখিনি মই এটা ডাবৰত গুলি থৈছোঁ। এই ডাবৰটোত গুলি থোৱা গোবৰখিনি পিছদিনাখনৰ পৰাই পানীৰ সৈতে তাত দি দিব লাগে। গোবৰ পানীখিনি তাত মানে পুলিটো কাষে কাষে গোবৰ পানীখিনি দিলে ই পটকৈ সজল হৈ যায়। আৰু পুলিটোতে ঢাকোন দিবও দৰকাৰ নাই, পুলিটো সোনকালে উঠি গুচি যায়, গতিকে ঢাকোনৰ সমস্যাটো নাথাকে। মই এয়া এনেকৈ ওলকবি কৰিছোঁ, ওলকবিটো খায়ে আছোঁ আৰু মোৰ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। আৰু এইফালে চাওক, এয়া কৰিলোঁ বন্ধাকবি, এইটো গ্ৰীণ এক্সপ্ৰেছ, এইখিনি কৰিলোঁ। এয়া মানে দুই এটা খাব পৰা হৈছে। আৰু এইখিনি চুকা শাক কৰিছোঁ, একেধৰণৰ প্লট কৰি। গতিকে ইয়াত চাওক, চুকা শাক কৰিছোঁ, কিন্তু মই কাষটো মই এৰা নাই। এই কাষটোতে ফেঞ্চ পিন দিছোঁ, ফেঞ্চ পিনো পাইছোঁ, চুকা শাকো পাইছোঁ, দুইটা বস্তু পাইছোঁ। ইয়াৰ পিছতে যাতে ৰঙালাও বগাই যায়, সেই ৰঙালাও পুলি দিছোঁ। তাৰপিছত এইখিনি মই কৰিছোঁ আকৌ এয়া ফুলকবি কৰিছোঁ, এইখিনি ব্ৰকলি কৰিছোঁ। ব্ৰকলিৰ পিছতে আকৌ সেয়া মই বিলাহী কৰিছোঁ, লিৰিকা বিলাহী কৰিছোঁ, সেইখিনি বিলাহী কৰিছোঁ। আকৌ সেয়া মই লতা বিন কৰিছোঁ। লতা বিন চাওকচোন, মই একদম ছিষ্টেমেটিক দিছোঁ, যাতে তাত সেৱাটো সোনকালে অহা যোৱা কৰোঁতে বাধা সৃষ্টি নহয়। জেংটো পুটুকৈ একেবাৰে একদম সৰল ৰেখাত দিছোঁ, যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়। আকৌ আৰু এটা কথা কি হয়, আমি সাধাৰণতে ধনিয়া যেতিয়া কৰোঁ, ধনিয়া পালেং এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া কৰোঁ, এনেকৈ মোটামুটিকৈ সিঁচি দিওঁ আৰু তাৰ মাজত বন সোপা গজাৰ লগে লগে সেইবোৰ খাবলৈও নহয়, কিটিকে সৰু সৰু হয়। সেইকাৰণে মই কৰিছোঁ লাইনকৈ কৰিছোঁ, এই ধনিয়া কৰিছোঁ লাইনকৈ কৰিছোঁ। গতিকে এনেকৈ ছিষ্টেমেটিক কৰিলে, মই লাই কৰিছোঁ, সেই ছিষ্টেমেটিক কৰিছোঁ। এনেকৈ ছিষ্টেমেটিক কৰিলে মানে গোটেই ঘৰৰ মানুহৰ পৰিয়ালটোৱে সহজে গোটেই কম মাটিতে সহজে গোটেই শাক পাচলিখিনি পাব পাৰে। ইয়াৰ পিছতে এই বন্ধাকবি হৈছে, বান্ধিছে অকণ এইবোৰ বান্ধিছে, এইবিলাক গ্ৰীণ এক্সপ্ৰেছ হয়, এইবিলাক অকণ বান্ধিছে। তাৰপিছত এয়া উঠাই দিয়াৰ পিছতে মই ইয়াত মাজে মাজে সৰু সৰু গাঁত কৰিম, গাঁত কৰি পেলাই তাত গোবৰ দিম, গোবৰ দি পেলাই তাত অকণমান চূণো মিক্স কৰি দিম, গোবৰ দিম। তাৰপিছত গোবৰ দিয়াৰ পিছতে মই ইয়াত দুটামান প্লটত ভাত কেৰেলা দিম, আৰু দুটামান প্লটত ভেন্দি দিম, দুটামান প্লটত জিকা দিম, মোৰ হৈ যাব। আৰু এনেকৈ মই কম মাটিতে সহজে কৰিব পৰা শাক পাচলিবিলাক কৰিছোঁ। আৰু লগতে মই ষ্ট্ৰবেৰী দুজোপামান কৰিছোঁ, দুটামান ষ্ট্ৰবেৰী খাইছোঁ, এই দুখতে আছে ষ্ট্ৰবেৰী মই দেখুৱাই দিওঁ। মই এইটো পৰীক্ষামূলকভাৱেহে কৰিছোঁ আকৌ দেই। ষ্ট্ৰবেৰী হৈছে কিমান এনেকুৱা ধুনীয়া, এটা ষ্ট্ৰবেৰী খালোঁ, তাৰ ফ্লেভাৰটো ইমান ভাল। আৰু এটা হৈছেহি আৰু পকো হৈছে, এই ষ্ট্ৰবেৰী এইটো পকো হৈছে, এইখিনি ষ্ট্ৰবেৰী। এইটো মই পৰীক্ষামূলকভাৱেহে কৰিছোঁ, কাৰণ আমাৰ ইয়াত হয় নে নহয় এইটো চাবৰ কাৰণেহে কৰিছোঁ ষ্ট্ৰবেৰী। আৰু এইটো পিনে ড্ৰেগন ফ্ৰুইট কৰিছোঁ, এইজোপা নতুনকৈ আনিছোঁ, অনলাইন যোগে আনিছোঁ। এইটো ড্ৰেগন ফ্ৰুইট। পটলো কৰিছোঁ, পটলো হৈছে। এনেকৈয়ে কম মাটিতে সহজতে যিকোনো শাক পাচলি কৰিব পাৰি, আৰু একেখিনি মাটিতে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। তাৰ হৈছে এইটো সহজ উপায়, আৰু এনেকৈ কম মাটিত সহজ উপায়েৰে কৰিব পাৰিলে বেছি ভাল। আৰু নিকিনাকৈ, বজাৰৰ শাক পাচলি নিকিনাকৈ ঘৰতে সহজে কৰি থাকিব পাৰি। খালি আৰু ছিষ্টেমেটিক হ'ব লাগে বস্তুবিলাক, ভাগ কৰি তুলি এনেকৈ সৰু সৰু প্লট কৰিলে ভাল। তাত মেনিয়ৰ দিব নালাগে, ইউৰিয়া পটাছ এইবিলাক দিব নালাগে। গোবৰটো গুলি পেলাই তাকে বাৰে বাৰে দি থাকিলেই যথেষ্ট হয়, তাতকৈ আৰু বেছি সাৰ দিব কোনো প্ৰয়োজন নাই। মই ইয়াত কোনো সাৰ দিয়া নাই, এইখিনি কেৱল গোবৰ পানী দিছোঁ, গোবৰ গুলি তাৰ পানীটোহে দিছোঁ, অন্য একো দাগ দিয়া। গতিকে এইটো হ'ল মোৰ ছিষ্টেম। এইটো ছিষ্টেম ফ'ল' কৰিলে আন মানুহখিনি উপকৃত হ'ব বুলি মোৰ ধাৰণা আছে।